নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ মই আপোনালোকক মোৰ চেনেললৈ মই শিৱানী বৰাই স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ মই আকৌ পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আহিলোঁ যিহেতু শংকৰ উৎসৱ আহি আছে তাৰ বাবে এটা প্ৰগ্ৰেম আছিলে মানে বৰদোৱাত ভাবিলোঁ কি কৰোঁ কি নকৰোঁ লৈ পেলাই আপোনালোকক অলপমান দেখুৱাওঁ প্ৰগ্ৰেমৰ সৰু সৰু কিছুমান বস্তু মানে যিহেতু মই ইয়াত মানে আহি পেলাই ফাৰ্ষ্ট ওজাপালি কৰিছোঁ মই ডিব্ৰুগড়তে কৰি ডিব্ৰুগড়তে অলপমান কৰিছিলোঁ বহুত সাহস কৰি পেলাই আকৌ এবাৰ কৰিবলৈ আগবাঢ়িছোঁ তাৰপিছত ভাবিলোঁ আপোনালোকক দেখুৱাওঁ আমি তাৰ মাজত আৰু কি কি কৰোঁ মেলোঁ সৰু সৰুকৈ ভিডিঅ'বিলাক কৰি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু মই আহিলোঁ এয়া প্ৰেক্টিছত মানে শংকৰ উৎসৱ কাৰণে আমাৰ প্ৰেক্টিচ চলিয়ে আছে আৰু অলপকৈ ভিডিঅ'টো বনাম বুলি থৈ গৈছিলোঁ ভিডিঅ' অলপমান কৰি পেলাই আৰু এয়া আমাৰ পোৱালীকেইটাই নাচি আছে প্ৰেক্টিচ হৈ আছে অলপমান ভিডিঅ' কৰি ৰাখিলোঁ সেয়া চব বহি আছে আৰু ইয়াত তাৰ পিছদিনা মানে সেয়া অকণমানেই কৰি পেলাই ৰাখিলোঁ তাৰ পিছদিনা সেয়া কণ্টিনিউ প্ৰেক্টিচ হৈয়ে আছে মানে আৰু পিছদিনাখন আহিছিল আমাৰ গুৱাহাটীৰ আনন্দ ছাৰ আৰু আনন্দ ছাৰে অলপমান যিহেতু আমি ওজাপালি কৰিছিলোঁ অলপমান ওজাপালি দেখাই দিবলৈ আহিলে ছাৰৰ বিশেষকৈ নগাঁৱত কিবা কাম আছিলে কাৰণে আমাক অলপ চাই কৰিও গ'ল অলপমান শিকায়ো দিলে আমাৰ নাচনীহঁতে একদম পূৰা মনোযোগেৰে শিকাত বিজি হৈ আছে মই মনে মনে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ নহ'লেতো বেয়া গালি খালোঁহেঁতেন মানে মই মুখৰ মেকআপটো কৰিলোঁ বাৰু বহুত বেছি মেকআপ ভালকৈ কৰিব নাজানো মেকআপৰ ABCDখিনি আৰু কৰিলোঁ বহুত বেছি ওজাপালি যিহেতু ইমান বেছি মেকআপৰ প্ৰয়োজন নাই সেইটোকে এবিডাল ঠিককৈ নকওঁ মানে চিট লগাই লিপষ্টিক অকণ লগাইলোঁ গোটেইখিনি মেকআপ কৰাৰ পিছত আপোনালোকক লগ পাই আছোঁ আৰু এয়া মেকআপ কৰি হৈ গ'ল আৰু ফাইনেলি মই পাই গ'লোহি বৰদোৱা আহি বৰদোৱাত অলপমান দেখাব চেষ্টা কৰিছোঁ বাৰু যিমানখিনিলৈকে পাৰোঁ মই আহি পেলাই মানে আমাৰ এনেকুৱা ৰুম দিছিলে ছাইডত আৰু সেই ৰুমতে আমি সকলোবোৰ আছিলোঁ গৈ আছিলোঁ ৰুমৰ ফালে কাষতে ষ্টেজটো আছিলে আৰু বাহিৰত বহুত মানে জেগাৰ পৰা অহা গ্ৰুপবিলাক আছিলে ভিডিঅ'টো ব্লাৰ হৈ গ'ল অলপকৈ কিয় হ'ল নাজানো আৰু প্ৰথমে দেখোন ঠিকেই দেখিছিলোঁ এতিয়াহে দেখোন ব্লাৰ দেখিছোঁ পিছত ব্লাৰ হৈ গ'ল এয়া চব বহি আছিলে আৰু চব মেকআপ মানে মেকআপত বিজি এতিয়া চব পোৱালিবোৰ মেকআপ মই কৰি আহিছিলোঁ আৰু অলপমান ধুতিখনৰ পাকটো পিন্ধাবলৈ আছিলে সেইকেইটা মই পিন্ধি ল'লে মোৰ মেকআপ হৈ গ'ল সেয়া চবেই চাহ খোৱাত বিজি চাহ দিছিলে চবেই চাহ খাইছে সেয়া লাজতে মুখে উলিয়াব পৰা নাইকিয়া চবেই আৰু এয়া মেহেন্দি লগাই আছে চব নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে তো অলপমান নিজৰ কাৰণে ভিডিঅ'টো অলপমান কৰি ৰাখিলোঁ দেখাব চেষ্টা কৰিলোঁ আৰু তেখেতে অলপমান শংকৰ উৎসৱ উপলক্ষে অলপমান বক্তৃতা দিছিলে আৰু মই সেয়াত অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু বাকীবোৰ প্ৰগ্ৰেমো অলপকৈ দেখুৱাম বাৰু আৰু অলপমান দেখালোঁ মানুহখিনি আছিলে সেয়াই ভাৰতবৰ্ষত প্ৰচাৰ কৰোঁতা তেওঁ হ'ল ডক্টৰ ভূপেন হাজৰিকা আপোনালোকে জানে যে ভূপেন হাজৰিকাদেৱে সুধাকণ্ঠ হাজৰিকাদেৱে 5 বছৰ বয়সতে গুৰুজনাক লৈ প্ৰথম গীতটি ৰচনা কৰিছিলে আৰু তাৰ পাছতেই বৰগীত গাইছিলে কেইজনীমান ছোৱালীয়ে বহুত ধুনীয়া গাইছিলে মই দেখাইছোঁ ভিডিঅ'টো দিছোঁ বাৰু আপোনালোকে চাওক আৰু বহুত ধুনীয়া বৰগীত গাইছিলে আৰু তাৰ পাছৰ অনুষ্ঠানখিনি মই এনেদৰেই ভিডিঅ'খিনি মই কণ্টিনিউ দি গৈছোঁ আপোনালোকক বহুত বেছি ভাল লাগিছে অনুষ্ঠানখিনিত বহুত ধুনীয়াকৈ কৰিছিলে বহুত ঠাইৰ পৰা আহি পেলাই বহুত বেছি ভাল লাগিছিলে সেয়া মই ভিডিঅ'খিনি আপোনালোকক দি দিছোঁ
আৰু এয়া নাচিছিল আমাৰ গ্ৰুপৰে টিকলিকেইজনী মানে বহুত বেছি ধুনীয়া লাগিছিল ধুনীয়া নাচিছে মানে সিহঁতে চাওকচোন আপোনালোকে আৰু ইয়া মই ফাইনেলি ৰেডি হৈ গ'লোঁ কেনেকুৱা লাগিছে মোক জনাব আপোনালোকে কমেণ্ট কৰি লৈ পেলাই পূৰা মতা মতা লাগিছে হয়নে নহয় দেখিবলৈ ল'ৰা মানুহৰ নিচিনা বাৰু আৰু এয়া আমাৰ পোৱালীকেইজনী মানে মোৰ লগৰীয়াকেইজনী মোৰ পালিকেইজনী বহুত মৰম লগা আৰু সিহঁতো ফাইনেলি ৰেডি হৈ গ'ল আৰু এয়া আমাৰ পাৰফৰ্মেঞ্চ আছিলে এবাৰ চাই লওক আপোনালোকে আৰু মই উঠিছিলোঁ ওজা ইউনিভাৰ্চিটিত এবাৰ ওজা উঠা হৈছিল বাৰু সেইবাবে সাহস কৰি এইবাৰ উঠিলোঁ আৰু ফাইনেলি পাৰফৰ্মেঞ্চ আমাৰ হ'ল আৰু ভিডিঅ'টো কৰা একেবাৰে বেয়া কৰিলে মানে একদম ভয়ত কৰিলে যে বেলেগক দিলোঁ কৰিবলৈ ভাল নহ'লে হ'লেও দি দিছোঁ মানে আপোনালোকক আৰু মোৰ তাত বেলেগ ভিডিঅ' নাছিলে মানে সেইটোকে অকণমান দি দিছোঁ সেয়া আৰু মই এয়া নাচি বাগি ভাগৰি জুগৰি মানে একদম পূৰা ঘামত লুতুৰি পুতুৰি হৈ মই ৰুম পাইছোঁহি মানে কাপোৰযোৰ মানে ধুতিখন খুলি লওঁ বুলি ইমানেই বেছি গৰম লাগি গ'লগৈ মানে থাকিব নোৱাৰে মই বোলো এটা এটাকৈ খুলি লওঁ আৰু মোক কেনেকুৱা লাগিছে জনাব দেই কমেণ্টত আৰু এয়া হৈ গ'ল ফাইনেলি আমাৰ পাৰফৰ্মেঞ্চ আৰু তাৰপিছত মই এয়া ঘৰলৈ যাবলৈ ৰেডি হ'লোঁ আহক তেতিয়াহ'লে বহুত দেৰিকৈ পালোঁহি মানে বহুত ৰাতি হৈ গ'ল সেইবাবে ভিডিঅ'টো কণ্টিনিউ কৰিবলৈ নহ'লে আৰু এতিয়া ভাবিলোঁ শেষ কৰোঁ বুলি আৰু ভিডিঅ'টো এতিয়া বনাইছোঁ শেষ কৰোঁ
আপোনালোকে চাব যদি ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল আইকনটো দবাই দিব আৰু যদি মোক ভাল পাইছে তেতিয়াহ'লে এটা কমেণ্ট কৰি দিব মোক মই সাহস পাম কিবা এটা কৰিবলৈকো যিহেতু মই একেবাৰেই নাজানো লোকৰ গালি ধমকি খাই পেলাই খোলা মানুহ যে খুলিছোঁ কিবা এটা নিজৰ মানে মোৰ ভাল লাগে কাৰণে তথাপিও বেলেগে মোক গালি দি কৰি পেলাই খোলাইছে দে একো নহয় খোল বুলি কিন্তু সাহস কৰি অকণমান হ'লেও খুলিছোঁ আৰু আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু আৰু নতুন ভিডিঅ' মই আপোনালোকক দিম চাব আৰু কেনেকুৱা পায় মোক জনাব আৰু নতুন এটা ভিডিঅ' লৈ মই আকৌ আহিম আপোনালোকক লগ পাম আজিলৈ আহিছোঁ বাই বাই